Hello everyone. স্বাগতম জনাইছো সকলোকে মোৰ আন এটা নতুন ভিডিঅলৈ। আজি আসলতে বহুত দিনৰ মূৰতে ভিডিঅ' আপলোড কৰিছো। এইকেইদিন মানে মাঘ বিহুৰ পৰা এটা বিশেষ কাৰণত মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো। আজি ভাবিলো ঘৰলৈ আলহীও আহিছে আৰু আলহীৰ কাৰণে কিবা কিবি বনাম আৰু কিনো বনাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। এতিয়া নকওঁ, বনালেতো গম পাবই কি বনাম নহয় জানো। আৰু বিহু কেনেকৈ গ'ল বাৰু আপোনালোকৰ? আমাৰ বাৰু যেনে তেনে গ'ল বিহুটো, ক'বলৈ নাপাহৰিব কিন্তু বিহু কেনেকৈ গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইকেইদিন দেখিছে নহয় ঠাণ্ডা বহুত পৰিছে এইকেইদিন ইয়াত, আৰু বৰষুণো দি আছে। বৰষুণ দিলে ঠাণ্ডাটো বেছি পৰে, সেইকাৰণে কাপোৰ চাপোৰ লৈ মেলি বহি আছো আৰু ভিতৰতে। ঠিক আছে, তেন্তে আমি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু শেষলৈকে চাব। কিন্তু মিঠাতেলখিনি আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব পাৰে। আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত পিঁয়াজ মই ডাঙৰ চাইজৰ এটা কাটি লৈছোঁ। আৰু এতিয়া তেলখিনি প্ৰায় গৰম হৈছে আৰু পিঁয়াজখিনি দি দিছোঁ ইয়াতেই। আৰু অলপ ৰঙা হোৱাৰ পাছত পিঁয়াজখিনিত এতিয়া মই আদা আৰু নহৰুৰ পেষ্ট অলপ মিলাই দিম। এতিয়া এইখিনি অলপ সময় লৰাই পিনে তাৰপিছত ইয়াত তেজপাত দুখিলা মই দিছোঁ। তেজপাত দুখিলা ইয়াত মিলাই দিছোঁ। আৰু তেলতে এনেকৈ তেজপাত দিলে খাবলৈ সোৱাদ লগা হয়। লগতে জিৰা ধনিয়া পাউডাৰ দিছোঁ। জিৰা ধনিয়া পাউডাৰ আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব। আচলতে 2 চামুচ বা 1 চামুচ দিলেও হয়। এইখিনি আচলতে তেলত দিলে মানে খাবলৈ অলপ সোৱাদ লগা হয় মছলাখিনি। আৰু লগতে 1 চামুচ হালধি দিছোঁ। আৰু এইখিনি অলপ ৰঙা হোৱাৰ পাছত আমি ইয়াত মাংসখিনি দি দিব লাগিব। এতিয়া প্ৰায় ৰঙা হৈছে পিঁয়াজখিনি। আৰু লগতে মিট মছলাও অলপ দিছোঁ। আৰু এইখিনি অলপ সময় এনেকৈ লৰাই দিম। এতিয়া ইয়াত মাংসখিনি মিলাই দিম। কুকুৰাৰ মাংস হয়। এইখিনি এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। আৰু তাৰ পাছত আমি 10 মিনিটমানৰ কাৰণে ঢাকন দি ৰাখি দিম। এনেকৈ অলপ সময় কাৰণে ৰাখি দিম এতিয়া। আৰু লগতে 2টা বেঙেনা লৈছোঁ। আৰু এইখিনি আকৌ এবাৰ লৰাই থাকিব লাগিব মাজে মাজে লৰাই থাকি ইয়াত আমি বেঙেনা কেইটা কাটি ল'ম আৰু কাটি লৈ এইকেইটা ইয়াত মিক্স কৰি দিম এতিয়া। বেঙেনাৰ লগত কুকুৰা মাংস খাবলৈ কিন্তু সোৱাদ লগা হয় দেই। আৰু লগতে ইয়াত অলপ পানী দি দিছোঁ। পানী আচলতে বেছিও দিয়া নাই মই, অলপ মাংসখিনি ঢাক খাই থকালৈকে পানী দিব লাগে। বেছি পানী দিলেও ইমান ভাল নালাগে। আৰু এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। এতিয়া ধনিয়া পাত লৈছোঁ এমুঠি, আৰু ধনিয়াখিনি মিহিকৈ কাটি ইয়াতে মিলাই দিছোঁ।
এয়া এতিয়া আমাৰ মাংস হৈ গ'ল দেখিছেনে কালাৰটো কিমান ধুনীয়া উঠিছে এনেকৈ বনাই আপোনালোকে খাই চাবচোন সঁচাকৈয়ে খাবলৈ বহুত সোৱাদ লগা হৈছিল